টিসি সরকারর মানে সুইজারল্যান্ডর নমুনা এই সরকারখনে বিটিসির এপয়েন্টমেন্টর নামত যে এক দুর্নীতির বাজার খুলিছে এইবিলাক হইছে প্রমোদ বড়োর সুইজারল্যান্ডত কেনেকে চাকরি দিয়ে তার নমুনা। বিটিআৰৰ যিমান চাকৰি ওলাই ইয়াত 1 টকাও খাব নোৱাৰিব ইউপিপিএল চৰকাৰৰ সময়ত। যিদিনা ইণ্টাৰভিউ হ'ব সেইদিনাই ৰিজাল্ট ওলাব আৰু সেইদিনাই এপইণ্টমেণ্ট দিয়া হ'ব। ইয়াত কোনো দালালি নচলিব। বিটিসি সরকার আর প্রমোদ বড়োর যে চাকরি কেলেঙ্কারি জব স্কেম এই চাকরি কেলেঙ্কারির নমুনা প্রমাণ মই আজি দাঙি ধরিব বিচাৰিছোঁ। ইউপিপিএলৰ দলৰ যে ইএমৰ লেফটে ৰাইটে থকা মানুহবিলাক ইএমৰ ছোৱালীয়ে চাকৰি পাইছে, কোন কোন ইএমৰ মানুহে কোন কোন ইউপিপিএলৰ মানুহে কেনেকে কৰাপ্টেডভাৱে দুৰ্নীতিগ্ৰস্তভাৱে চাকৰি লাভ কৰিছে। এইবাৰ ফৰেষ্ট বিভাগৰ ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ড আৰু ভিচিডিচিৰ সেক্ৰেটাৰী পোষ্টত এইটো মই সিৰিয়েলি ৰাইজৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। নাম্বাৰ 1 ফৰেষ্ট ডিপাৰ্টমেণ্টত চাকৰি লাভ কৰিছে ইউপিপিএল দলৰে বিটিচিৰ ইএম ৰঞ্জিত বসুমতাৰী ওৰফে BR ফেৰেংগা। এই BR ফেৰেংগাৰ ছোৱালী তথা ডটাৰ মিছ জাৰিমিন বসুমতাৰীয়ে। নাম্বাৰ 2 ইউপিপিএল দলৰ চিৰাং ডিষ্ট্ৰিক্ট কমিটিৰ জেনেৰেল সেক্ৰেটাৰী মানে ইউপিপিএলৰ গাহাই নেহাতাৰী চিৰাং জিলাৰ অমৰ সিং ব্ৰহ্মৰ ছোৱালী, অমৰ সিং ব্ৰহ্মৰ ডটাৰ মিছ মাইনাও ব্ৰহ্ম। থাৰ্ড ফেৰেংগা বসুমতাৰী ওৰফে ৰঞ্জিত বসুমতাৰী ইএমৰ যি PA আছে প্ৰণয় বসুমতাৰী, সেই PA বা পাৰ্চনেল এছিষ্টেণ্ট প্ৰণয় বসুমতাৰীৰ ব্ৰাদাৰ শ্ৰী অনয় বসুমতাৰী। ৰঞ্জিত বসুমতাৰীৰ PA প্ৰণয় বসুমতাৰীৰ ব্ৰাদাৰেতো চাকৰি পাইছে ফৰেষ্ট ডিপাৰ্টমেণ্টত। এইবাৰ ৱাইফৰ লগত ৰঞ্জিত বসুমতাৰীৰ যি PA প্ৰণয় বসুমতাৰীৰ ব্ৰাদাৰ অনয় বসুমতাৰীতো চাকৰি পাইছে আৰু PAৰ ব্ৰাদাৰে চাকৰি পোৱাৰ লগে লগে ৰঞ্জিত বসুমতাৰীৰ যি PA আছে প্ৰণয় বসুমতাৰীৰ ৱাইফো চাকৰি পাইছে। প্ৰণয় বসুমতাৰীৰ ৱাইফৰ নাম হ'ল শ্ৰীমতী বাৰদৈ বসুমতাৰী। তাৰ মানে ৰঞ্জিত বসুমতাৰীৰ যি PA আছে প্ৰণয় বসুমতাৰী, সেই প্ৰণয় বসুমতাৰীৰ ৱাইফ তার ব্রাদার তার গোটেই ক'ব গ'লে ফেমিলি 14 গোষ্ঠীয়ে চাকৰি লাভ কৰিছে বিটিআৰ চৰকাৰৰ যি ফৰেষ্ট বিভাগত নতুনকৈ হোৱা এপইণ্টমেণ্টত। তাৰপিছত চাকৰি লাভ কৰিছে আৰু এজন বিটিআৰ ইএম ৰঞ্জিত বসুমতাৰী বা ফেৰেংগাৰ আৰু এজন যি পাৰ্চনেল এছিষ্টেণ্ট বা PA বিশ্বনাথ বসুমতাৰীয়ে। তাৰপিছত আৰু এজন ইউপিপিএল দলে 14 নং চিৰাংদুৱাৰ সমষ্টিৰ 14 চিৰাঙৰ ইউপিপিএল দলৰ হাৰ্ডক'ৰ কেডাৰ শ্ৰী ভীম সিং নাৰ্জাৰী, যি ফেৰেংগা বসুমতাৰী ওৰফে ৰঞ্জিত বসুমতাৰীৰ লগতে সদায় গাড়ীয়ে ঘৰে চব সময় একেলগে ঘূৰি ফুৰে। তাৰপিছতে চাকৰি লাভ কৰিছে শ্ৰী গোকুল বসুমতাৰী আৰু শ্ৰী উমেশ প্ৰধান শান্তিপুৰ আৰু ৰুণিখাটাৰ এইগৰাকী এই দুইজন। আৰু ভিচিডিচিত চাকৰি লাভ কৰিছে ফেৰেংগাৰ লগতে ঘূৰি ফুৰা এজন ফেৰেংগাৰে ক'ব গ'লে চেলা চামচা 14 চিৰাংদুৱাৰৰ ইউপিপিএলৰ মেম্বাৰ শ্ৰী হাদৰছা নাৰ্জাৰী। হাদৰছা নাৰ্জাৰী হৈছে ৰুণিখাটাৰ ওচৰৰ খুংৰিং গাঁৱৰ বাসিন্দা, যোনজনে ভিচিডিচি সেক্ৰেটাৰী পদত চাকৰি লাভ কৰিছে। তো এইবিলাক হৈছে বিটিচি চৰকাৰৰ মানে সুইজাৰলেণ্ডৰ নমুনা। এইবিলাক হৈছে বিটিচি চৰকাৰৰ চাকৰি কেলেংকাৰীৰ নমুনা। এইবিলাক হৈছে প্ৰমোদ বড়োৰ সুইজাৰলেণ্ডত কেনেকৈ চাকৰি দিয়ে তাৰ নমুনা। আৰু ইউপিপিএলৰ ইএম ৰঞ্জিত বসুমতাৰী আৰু BR ফেৰেংগাৰ কোন ৰিলেটিভ, কোন ছোৱালী, কোন PA এছিষ্টেণ্টৰ ব্ৰাদাৰ ৱাইফ, মানে একেবাৰে 14 গোষ্ঠীক কেনেকৈ চাকৰি দিছে এইটো হৈছে নমুনা। আজিলৈকে আমি দেখা নাই ভাই, আজিলৈকে আমি এনেকুৱা এপইণ্টমেণ্ট দেখা নাই ভাই যে মেৰিট লিষ্ট ওলায় কিন্তু তাতে কাট অফ মাৰ্ক নাথাকে। মেৰিট লিষ্টত কোনো ধৰণৰ কাট অফ মাৰ্ক নাই। এনেকুৱা এপইণ্টমেণ্ট আজিলৈকে আমি বাপ জন্মেও দেখা নাই। অসম চৰকাৰৰ যেতিয়া ADRE এপইণ্টমেণ্ট হৈছিল তাতে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পষ্টৰ সময়ত চবেই গম পাইছিল যে কাট অফ মাৰ্ক কিমান। LP UP টেটৰ যেতিয়া ৰেজাল্ট দিছিল আসাম গভমেণ্টে তেতিয়া চবেই গম পাইছিল যে কাট অফ মাৰ্ক কিমান। তো কাট অফ মাৰ্ক নাথাকা কৰি মেৰিট লিষ্টত কেণ্ডিডেটসকলক নাম সোমাই দিয়াটো এইটো কোনো ধৰণৰ কি এপইণ্টমেণ্ট, কি কেনেকুৱা এপইণ্টমেণ্ট প্ৰচিডিঅ'ৰ গাইডলাইন এইটো আমি ক'ব নোৱাৰোঁ। বৰ্তমানে যে এই চৰকাৰখনে বিটিচিৰ এপইণ্টমেণ্টৰ নামত যে এক দুৰ্নীতিৰ বাজাৰ খুলিছে এইটো প্ৰমাণ হৈছে যে একদিন প্ৰথম দিন এপইণ্টমেণ্ট দিব, নিযুক্তিৰ ডিক্লেৰেশ্যন দিব, ৰেজাল্ট দিব, যিদিন ৰেজাল্ট দিব তাৰ নেক্সট দিন তাৰ পিছৰ দিনাই বিটিচি চৰকাৰে সেইবিলাক কেণ্ডিডেটক এপইণ্টমেণ্ট দিব, যাতে যিবিলাক মানুহে ফিজিকেল এক্সামিনেশ্যন ৰিটেন এক্সামিনেশ্যন পাছ কৰাৰ পিছতো যিবিলাকে চাকৰি পোৱা নাই সেইবিলাক মানুহে যাতে হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টত গৈ কোৰ্ট কেছ কৰিব নোৱাৰে, সেইকাৰণে যেদিন ৰেজাল্ট দিয়ে তাৰ নেক্সট দিনতে তেওঁলোকে এপইণ্টমেণ্ট দিয়ে। তো এইটো ৰাইজৰ আগত দাঙি ধৰিছোঁ।